বিসমিল্লাহির রহমানির রহিম। পৰম করুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছো। ইয়া আইয়ুহান নাবিয়্যু লিমা তুহাররিমু মা আহাল্লাল্লাহু লাক তাবতাগী মারদাতা আজওয়াজিক ওয়াল্লাহু গফুরুর রহিম। হে নবী, আল্লাহে তোমাৰ বাবে যি বস্তু হালাল কৰিছে তুমি তোমাৰ স্ত্ৰীসকলক সন্তুষ্ট কৰিবলৈ সেয়া তুমি নিজৰ বাবে হাৰাম কৰিছা কিয়? আল্লাহ অতি ক্ষমাশীল, পৰম দয়ালু। قد فرض الله لكم تحلة أيمانكم والله مولاكم وهو العليم الحكيم। আল্লাহে তোমালোকৰ বাবে তোমালোকৰ কসমসমূহৰ পৰা মুক্তি লাভৰ ব্যৱস্থা কৰি দিছে। আল্লাহ তোমালোকৰ অভিভাৱক, তেওঁ মহাজ্ঞানী আৰু প্ৰজ্ঞাময়। وَإِذْ أَسَرَّ النَّبِيُّ إِلَى بَعْضِ أَزْوَاجِهِ حَدِيثًا فَلَمَّا نَبَّأَتْ بِهِ وَأَظْهَرَهُ اللَّهُ عَلَيْهِ عَرَّفَ بَعْضَهُ وَأَعْرَضَ عَنْ بَعْضٍ فَلَمَّا نَبَّأَهَا بِهِ قَالَتْ مَنْ أَنْبَأَكَ هَذَا قال نبأني العليم الخبير। আৰু সেই সময়ৰ কথা স্মৰণ কৰা যেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁৰ এগৰাকী স্ত্ৰীক গোপনে এটি কথা কৈছিল। তাৰ পাছত তাই যেতিয়া অইন এগৰাকীক কথাটো কৈ দিলে আৰু আল্লাহে তেওঁৰ নবীৰ ওচৰত সেয়া প্ৰকাশ কৰি দিলে, তেতিয়া নবীয়ে সেই সম্পৰ্কে কিছু কথা ক'লে আৰু কিছু কথা কোৱাৰ পৰা বিৰত থাকিল। তেতিয়া নবীয়ে বিষয়টো সেই স্ত্ৰীজনীক জনালে। তেতিয়া তাই সুধিলে, আপোনাক এয়া কোনে ক'লে? নবীয়ে ক'লে, মোক সেইজনে জনাইছে যিজন সৰ্বজ্ঞানী আৰু সকলো বিষয় সম্পৰ্কে অৱগত। ইন তাতুবা ইলাল্লাহি ফাকাদ সাগাত কুলুবুকুমা ওয়া ইন তাযাহারা আলাইহি ফাইন্নাল্লাহা হুয়া মাওলাহু ওয়া জিবরিলু ওয়া সালিহুল মুমিনিন والملائكة بعد ذلك ظهير। যদি তোমালোক দুয়ো আল্লাহৰ ওচৰত তৌবাহ কৰা তেন্তে সেয়াই উত্তম, কিয়নো তোমালোকৰ অন্তৰ হালি পৰিছে। আনহাতে যদি তোমালোকে নবীৰ বিৰুদ্ধে এজনে আনজনক সহায় কৰা তেন্তে জানি ৰাখা তেওঁৰ বন্ধু হৈছে স্বয়ং আল্লাহ, জিব্ৰাইল আৰু সৎকৰ্মশীল মুমিনসকল। তদুপৰি ফিৰিস্তাসকলো তেওঁ সহায়কাৰী। আসা ৰব্বুহু ইন তাল্লাকাকুন্না আন ইউবদিলাহু আজওয়াজান খায়রাম মিনকুন্না মুসলিমাতিন মুমিনাতিন কানিতাতিন তাইবাতিন আবিদাতিন সাইহাতিন তাইয়িবাতিন ওয়া আবকারা। যদি নবীয়ে তোমালোকক তালাক দি দিয়ে তেন্তে তেওঁৰ প্ৰতিপালকে হয়তো তোমালোকৰ সলনি তেওঁক তোমালোকতকৈ উত্তম স্ত্ৰী দান কৰিব, যিসকল হ'ব মুছলিম, মুমিন, আনুগত্যকাৰিণী, তৌবাহকাৰিণী, ইবাদত গুজাৰ, ৰোজাদাৰ, পূৰ্ব বিবাহিতা আৰু কুমাৰী। ইয়া আইয়ুহাল্লাযীনা আমানু কু আনফুসাকুম ওয়া আহলিকুম নারান ওয়াকুদুহান নাসু ওয়াল হিজারাতু আলাইহা ملائكة غلاظ شداد لا يعصون الله ما أمرهم ويفعلون ما يؤمرون। হে মুমিনসকল, তোমালোকে নিজকে আৰু তোমালোকৰ পৰিয়ালবৰ্গক সেই জুইৰ পৰা ৰক্ষা কৰা যাৰ ইন্ধন হ'ব মানুহ আৰু শিল, য'ত নিয়োজিত আছে নিৰ্দয় আৰু কঠোৰ স্বভাৱৰ ফিৰিস্তাসকল। আল্লাহে সিহঁতক যি আদেশ কৰে সেয়া সিহঁতে অমান্য নকৰে, সিহঁতক যি আদেশ কৰা হয় সিহঁতে সেয়াই পালন কৰে। ইয়া আইয়ুহাল্লাযীনা কাফাৰু লা তা'তাদিৰুল ইয়াওম ইন্নামা তুজজাউনা মা কুনতুম তা'মালুন। হে অবিশ্বাসীহঁত, আজি তোমালোকে কোনো উজৰ পেশ নকৰিবা, তোমালোকে যি কৰিছিলা তোমালোকক মাথোন তাৰেই প্ৰতিফল দিয়া হৈছে। يا أيها الذين آمنوا توبوا إلى الله توبة نصوحا
عسى ربكم أن يكفر عنكم سيئاتكم ويدخلكم جنات تجري من تحتها الأنهار يوم لا يخزي الله النبي والذين آمنوا معه نورهم يسعى بين أيديهم وبأيمانهم يقولون ربنا أتمم لنا نورنا واغفر لنا إنك على كل شيء قدير. হে বিশ্বাসীসকল, তোমালোকে আল্লাহৰ ওচৰত বিশুদ্ধভাৱে তৌবাহ কৰা। আশা কৰা যায় যে তোমালোকৰ প্ৰতিপালকে তোমালোকৰ পাপসমূহ মোচন কৰি দিব আৰু তোমালোকক এনেকুৱা উদ্যানসমূহত প্ৰৱেশ কৰাব যাৰ তলেদি নিজৰাসমূহ প্ৰবাহিত হৈ থাকিব। সেইদিনাখন যিদিনা আল্লাহে নবীক আৰু তেওঁৰ লগত বিশ্বাস স্থাপনকাৰীসকলক লাঞ্ছিত নকৰিব। তেওঁলোকৰ জ্যোতি তেওঁলোকৰ আগে আগে আৰু সোঁফালেৰে দৌৰি থাকিব। তেওঁলোকে ক'ব, হে আমাৰ প্ৰতিপালক, আমাৰ বাবে আমাৰ জ্যোতি পৰিপূৰ্ণ কৰি দিয়া আৰু আমাক ক্ষমা কৰি দিয়া। নিশ্চয় তুমি সকলো বিষয়ৰ ওপৰতে ক্ষমতাবান। يا أيها النبي جاهد الكفار والمنافقين واغلظ عليهم ومأواهم جهنم وبئس المصير. হে নবী, অবিশ্বাসী আৰু মুনাফিকহঁতৰ বিৰুদ্ধে সংগ্ৰাম কৰা আৰু সিহঁতৰ প্ৰতি কঠোৰ হোৱা। সিহঁতৰ আশ্ৰয়স্থল হৈছে জাহান্নাম আৰু সেয়া বৰ বেয়া ঠিকনা। ضرب الله مثلا للذين كفروا امرأة نوح وامرأة لوط كانتا تحت عبدين من عبادنا صالحين فخانتاهما فلم يغنيا عنهما من الله شيئا وقيل ادخلا النار مع الداخلين. যিসকলে অবিশ্বাস কৰে সিহঁতৰ বাবে আল্লাহে নূহ আলাইহিছ সালামৰ স্ত্ৰী আৰু লুত আলাইহিছ সালামৰ স্ত্ৰীৰ উদাহৰণ পেশ কৰিছে। সিহঁত মোৰ বান্দাসকলৰ মাজত অন্যতম দুজন পুণ্যৱান বান্দাৰ বিবাহাধীন আছিল, কিন্তু সিহঁতে তেওঁলোকৰ লগত বিশ্বাসঘাতকতা কৰিছিল। ফলত সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ নূহ আৰু লুত সিহঁতৰ কোনো কামত নাহিল। আৰু সিহঁতক কোৱা হ'ল, অন্যান্য প্ৰৱেশকাৰীসকলৰ লগত তোমালোকো জাহান্নামত প্ৰৱেশ কৰা। وضرب الله مثلا للذين آمنوا امرأة فرعون إذ قالت رب ابن لي عندك بيتا في الجنة ونجني من فرعون وعمله ونجني من القوم الظالمين. আৰু মুমিনসকলৰ বাবে আল্লাহে ফিৰাউনৰ স্ত্ৰীৰ উদাহৰণ পেশ কৰিছে। যেতিয়া তাই এই বুলি প্ৰাৰ্থনা কৰিছিল যে হে মোৰ প্ৰতিপালক, তোমাৰ ওচৰত মোৰ বাবে জান্নাতৰ এটা ঘৰ নিৰ্মাণ কৰি দিয়া আৰু মোক ফিৰাউন আৰু তাৰ দুষ্কৃতিৰ পৰা ৰক্ষা কৰা আৰু মোক ৰক্ষা কৰা জালিম সম্প্ৰদায়ৰ পৰা। ومريم ابنة عمران التي أحصنت فرجها فنفخنا فيه من روحنا وصدقت بكلمات ربها وكتبه وكانت من القانتين. আৰু আল্লাহ ইমৰানৰ কন্যা মৰিয়ামৰ উদাহৰণ দাঙি ধৰিছে, যি নিজৰ সতীত্ব ৰক্ষা কৰিছিল। ফলত মই তাইৰ মাজত মোৰ ৰুহ ফুৱাই দিছিলোঁ। তাই তাৰ প্ৰতিপালকৰ বাণী আৰু তেওঁৰ কিতাপসমূহক সত্য বুলি স্বীকাৰ কৰিছিল আৰু তাই আনুগত্যকাৰীসকলৰ অন্তৰ্ভুক্ত আছিল।